Hello friends, মই বন্দিতা আজি আপোনালোকলৈ লৈ আহিছো বাহগাজ আৰু বিহ জলকীয়াৰ এটা টেস্টি আৰু ইজি আচাৰ। এই আচাৰটো বনাবলৈ বহুত সহজ হয়, আপোনালোকে খাইও খুব ভাল পাব। ইয়াৰ কাৰণে লাগে আপোনালোকক বাহগাজ যোনটো খৰিচা বুলিও কয় আৰু বিহ জলকীয়া। এই খৰিচাখিনি মই এসপ্তাহৰ আগত বটলত পানী নিদিয়াকৈ ভৰাই থৈছিলো টেঙা হ'বলৈ। এতিয়া আপোনালোকে বিহ জলকীয়াখিনি এনেদৰে সৰু সৰু পিচেছত কাটি ল'ব। মই কেঁচি ইউজ কৰিছো কাটিবলৈ। বিহ জলকীয়াখিনি কাটোতে সাৱধানেৰে কাটিব। বিহ জলকীয়াৰ যোনটো ৰস হয় সেইটো লাগিলে বৰ চেকচেকাই স্কিনত। এনেদৰে মই বিহ জলকীয়াখিনি সৰু সৰুকে কাটি লৈছো। এতিয়া মই এইখিনি খৰিচাখিনিৰ লগত মিক্স কৰি দিম। খৰিচাখিনিত মই আগতে অকমান হালধি মিক্স কৰি লৈছিলো। এতিয়া 1 চামুচ নিমখ দিব। হালধি মই আৰু অকণমান দি দিছো। আপোনালোকে আধা চামুচ হালধি দি দিব। এতিয়া গুটেইখিনি একেলগে মিক্স কৰিব ভালদৰে। এয়া চাওক মই গুটেইখিনি ভালদৰে মিক্স কৰি ললো। এতিয়া আমি বাহগাজখিনি ৰ'দত ভালদৰে এবেলা শুকাবলৈ দি দিম। যেতিয়া আপুনি দেখিব যে বাহগাজৰ পানীখিনি শুকাই গ'ল, তেতিয়া আপুনি গম পাব যে বাহগাজখিনি আচাৰ বনাবলৈ একদম ৰেডি। এতিয়া গৰম কেৰাহী এখনত মিঠাতেল 2 কাপ দিব। মিঠাতেলখিনি গৰম হৈ যোৱাৰ পাছত 5 ফোৰণৰ গুটি দিব 2 ডাঙৰ চামুচ। আৰু চফ গুটি দিব 1 ডাঙৰ চামুচ। এতিয়া শুকুৱাই থোৱা খৰিচা আৰু বিহ জলকীয়াখিনি গৰম তেলত দি দিব। গেছৰ ফ্লেমটো একদম লোত ৰাখিব। এতিয়া গুটেইখিনি ভালদৰে হাতেৰে মিক্স কৰিব যাতে তেলটো সোমাই যায় খৰিচাখিনিত। এয়া চাওক আমাৰ খৰিচা আৰু বিহ জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কমেণ্টত জনাব যে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই।